নমস্কাৰ, মই লেখক তথা বিশ্লেষক চন্দন কুমাৰ নাথ। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ মাজলৈকে। আজি অসম বাৰ্তা আৰু স্বজাতি নামৰ দুখনকৈ কাকতত মোৰ বিশেষ এটি আৰ্টিকেল ওলাইছে, য'ত মই উল্লেখ কৰিছোঁ যে দিছপুৰ দখলৰ যুঁজ, অৰ্থাৎ এই যি নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে বা আগন্তুক যি 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে, বিৰোধী দলবিলাকৰ কেনেকুৱা কি ভূমিকা হ'ব আৰু লগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে ইতিমধ্যে কি পৰিকল্পনা লৈ কিনে আগবাঢ়ি আছে সেই বিষয়ে মই উল্লেখ কৰিছোঁ। আৰু য'ত মই এটা কথা কৈছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণ, লগতে নতুনকৈ যি SR স্পেচিয়েল ৰিভিজন হ'ল, যাৰ ফলত অসমত কি পৰিৱৰ্তন আহিছে আৰু সেইবিলাক পৰিৱৰ্তনে বিৰোধী দলসমূহক কি প্ৰব্লেম মানে চেলেঞ্জেছ দিব পাৰে। গতিকে এই আৰ্টিকেলটোত মই তেনেকৈ বিশ্লেষণ আগবঢ়াইছোঁ, য'ত মই কংগ্ৰেছ দলৰ কথাও কিছু কৈছোঁ, AIUDFৰ কথা কৈছোঁ, আমাৰ ৰাইজৰ দল আছে। গতিকে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিটো শোচনীয় অৱস্থা, মানে নামী দামী নেতাবিলাক এতিয়া ওলাই গেৰুৱা বসন পিন্ধিছে। আৰু সেইদিনা মই NKTVৰ মজিয়াটো এইটো কথা কৈছিলোঁ। আৰ্টিকেলটো আপোনালোকে যদি পঢ়িব বিচাৰে তেন্তে অসম বাৰ্তাৰ ফেচবুক পেজত চাব পাৰিব, আৰু লগতে স্বজাতি নামৰ কাকতখনতো পাব। তাত মই ধুনীয়াকৈ গোটেইখিনি কথা বিশ্লেষণ কৰিছোঁ। আৰু মোৰ আৰ্টিকেলটোৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ সৰ্বসাধাৰণ জনতা আমি সজাগ হ'ব লাগে।